নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল শিৱ পূজা, গতিকে আজি ভাবিলোঁ কি মনত ইচ্ছা গ'ল এটা শিৱ পূজা উপলক্ষে এটি ভিডিঅ' বনাই দিওঁ। আজি মন গ'ল, সেয়ে শিৱ পূজা উপলক্ষে আমি এটা ভিডিঅ' বনাম মই। আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কথাটো হ'ল কি, আজি শিৱ পূজা মই কোনো শিৱ মন্দিৰত উপস্থিত নাই। আজি মই উপস্থিত আছোঁ শিৱ পূজা কৰি আহিছোঁ, মই ধূপ ধূনা জ্বলাই আহিছোঁ। আজি মই ওলাই আহিছোঁ এখন পথাৰৰ মাজলৈ ভিডিঅ'টো বনাবৰ বাবে। মই এখন পথাৰৰ মাজলৈ ওলাই আহিছোঁ। আজি শিৱৰাত্ৰি উপলক্ষে শিৱ পূজানো কিয় পালন কৰা হয়, কেনেহেন কথা, কি বাৰ্তা, তাৰ বিষয়ে অলপ আপোনালোকৰ ওচৰত মই জানাখিনি অৱগত কৰিম। বন্ধুসকল ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু কমেণ্টত জনাই দিব। সেইটো বন্ধুসকল শিৱৰাত্ৰি পালন কৰাৰ অৰ্থ আছে কিছুমান, যেনে কাৰণ আছে আৰু কিছুমান অৰ্থ মানে কাৰণ আছে কিছুমান, যেনে মই জানাবিলাক আপোনালোকৰ আগত অৱগত কৰিম। ভিডিঅ'টোত বনাম, বন্ধুসকল চাই থাকক। বন্ধুসকল শিৱ পূজা পালন কৰাৰ প্ৰথম কাৰণটো হৈছে এনেকুৱা ধৰণৰ যে শিৱৰ পত্নী হৈছে সীতা, এই কি বুলি কয় পাৰ্বতী। শিৱৰ পত্নী হৈছে পাৰ্বতী। শিৱ আৰু পাৰ্বতীৰ আজিৰ তাৰিখত মানে এই দিনটোত বিয়া পতা হৈছিল। তেওঁলোকৰ বিয়া পতাৰ কাৰণে আজিৰ এই তাৰিখত শিৱ পূজা পালন কৰা হয়। বন্ধুসকল আজি শিৱ পূজা উপলক্ষে কিছুমানে হয়তো নেখায় আৰু ভাং মানে গাজা, এই গাজা আজি কিছুমানে খায়, আগে পিছে নাখায় আৰু আজি কিন্তু এক চিলিম হ'লেও খাই দিয়ে আৰু পূৰা আজি আৰু ভোলানাথৰ কাৰণে বাবাৰ কাৰণে খাই দিয়ে। এই ৰকম বস্তুটো মই খোৱা নাই বৰ্তমানলৈকে, ঠিক নাই, ৰাতি এক চিলিম খাবও পাৰোঁ, একো নাই, মই নাখাওঁ দেই, কিন্তু এইবিলাক বস্তু নাখাওঁ, কিন্তু তথাপিতো আজি খাব পাৰোঁ এক চিলিম। পজিশ্যনটো এনেহেনকৈ ল'ব লাগিব আৰু এনেহেন আৰু বন্ধুসকল আজি হৈছে শিৱৰাত্ৰি। ৰাত্ৰি মানে ৰাতি। আজি ৰাতি 12টাৰ পিছত আমাৰ জীৱনবিলাক নতুনকৈ আৰম্ভ কৰিব লাগে। কেনেহেন, কিয় মই ক'লোঁ নতুনকৈ আৰম্ভ কৰিব লাগে, চাওক ভাবক। কাৰণ এটা আছে, মই কৈ দিছোঁ যে শিৱৰাত্ৰি অৰ্থাৎ কাল ৰাত্ৰি, এন্ধাৰ ৰাতি আমি বেয়াবোৰ ত্যাগ কৰি ভালটোক আঁকোৱালি ল'ব লাগে। আজি ৰাতি ত্যাগ কৰিব লাগে, যিটো বেয়া বস্তু, বেয়াখিনি আমি গোটেই এই কাল ৰাত্ৰি অৰ্থাৎ শিৱৰাত্ৰিত ত্যাগ কৰি তাৰপিছত আমি নতুনকৈ ভালদৰে সুখ সন্তোষময় এটি জীৱন গঢ়াৰ কাৰণে চেষ্টা কৰিব লাগে। এয়ে হৈছে শিৱ পূজা অৰ্থাৎ শিৱৰাত্ৰিৰ অৰ্থ। শিৱৰাত্ৰি বুলি এইকাৰণে কোৱা হয় যে আমি এইবিলাক মানে, কিন্তু এইটো যে মই ক'লোঁ গাজা খাওক কিবা খাওক, এইটো খাব লাগে আজিয়ে খাওক আৰু তাৰপাছত ৰাতিৰ পাছত কাইলৈৰ পৰা আৰু আমি বুজি পাইছি আৰু বস্তুটো যে আমি ভালকৈ জীৱনটো এটা নতুন প্ৰক্ৰিয়াকৈ গঢ়িব লাগে।